হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। প্ৰিন্সি মেকআপ আৰ্টিষ্টৰ অন্য এটা ব্লগলৈ আজি পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে। আৰু আজি হ'ল শিৱৰাত্ৰি, তাকে গৈছোঁ গাঁৱলৈ শিৱ মন্দিৰলৈ। আমাৰ যিভাগ ন-নাথ শিৱ মন্দিৰ আছে অসম বিখ্যাত, কিন্তু মন্দিৰভাগ তেনেকৈ বনোৱা হোৱা নাই, কিন্তু বহুত ডাঙৰেই হয়। 9টাকৈ শিৱলিংগ ইয়াত আছে আৰু তালৈকে গৈছোঁ মন্দিৰভাগত পূজা কৰিবলৈ। আৰু এয়া পৰিৱেশটো দেখুৱাই দিছোঁ। আগদিনাখনে দুদিনীয়া ভাগত পৰিছে, আগদিনাখনেই হৈ গ'ল প্ৰায়, আৰু আজি নেক্সট দিনাখন মই গৈছোঁ। আৰু এয়া দেখিছেনে, আমাৰ দুইজনী টিকলি আহি পাই গ'লহি। পেহীয়েকক দেখি একদম থাকিবই পৰা নাই, আহি পাই গ'ল। এইপিনে আছে দেহা মুনু, আৰু পিনে আছে আমাৰ টিকলি। হাই বেটা হাই, এতিয়া দি লওঁগৈ পূজা। দাদু দাদু ভাই এইটো যে কি মাতিছা তোৰ? দাদু ভাই তুমি ওলাই যাব নেকি? সোনকালে ডাঙৰ হোৱা। ৰ'বা কাটি দিম। তুমি সোনকালে ডাঙৰ হোৱা। তুমি ভাল বুদ্ধিবিদ্যা হ'ব চাওঁ। দাদু দাদু বটু চাওঁ। ক'ত তেতিয়া? কি কৰিবা? জয় মা। আমাৰ টিকলিক সূতাডাল বান্ধি কৰি মেলি দি, আজি কিয়নো ভাল এটা দিনত এনেকৈ সূতা বান্ধিলে ভাল বুলি কয়, সেইকাৰণে বান্ধি মেলি দিলোঁ। আৰু এয়া হ'ল মোৰ শৰাইভাগ। বৌহঁত আহি আছে পূজা কৰিবলৈ, কিন্তু মই আগতীয়াকৈ আহি পালোঁহি। মোৰ ভাগ মই দি লওঁ বুলি। আৰু এয়া মোৰ শৰাই, ধূপ চাকি যেনেকৈ পাইছোঁ তেনেকৈ আনিছোঁ। আৰু তাত যদি আৰু কিবা দিবলগীয়া আছিলে সৰু সুৰাকৈ আনিছোঁ। আৰু এইফালে আছে মোৰ শিৱ বাবালৈ লৈ অহা ঘটটোত গাখীৰ, গংগা পানী সেনেকৈ আছে। আৰু সেনেকৈ লৈ আহিছোঁ। লানি ধৰি থকা হৈছে, ভিৰ, পূৰা ভিৰ, ভিতৰত সোমাব পৰা নাই, ভিডিঅ' অকণো কৰিব পৰা নাই ভিতৰত। আৰু পূজা দি মেলি আহি লৈ পিনে এয়া সূতা ময়ো এডাল বান্ধি ল'লোঁ, দেহা মানুহকো এডাল বান্ধিবলৈ ক'লোঁ। আৰু দুইজনী এনেকৈ সূতা বান্ধিলোঁ। বান্ধি মেলি লৈ পিনে পূজা ভাগ কৰি পিনে আহিলোঁ ওলাই। বান্ধিলা দেহা। আহিলে অকণ বহি দিলোঁহি। আৰু এইফালে বৌহঁতো পূজা দি মেলি লৈ পিনে আহি লৈ পেলাই প্ৰসাদ বিলাই আছে। আৰু এয়া ভাইটিয়ে মোলৈ প্ৰসাদ লৈছে, আৰু পেহীয়ে মোক দেখুৱাই আছে, মই এইটো খাইছোঁ, মোক উঠাচোন ফটো এখন, সেনেকৈ বুলি কৈ আছিলে। আৰু মোৰ ভাগৰ পেহী এজনী নৰ্থ লখিমপুৰ মানে ধেমাজিৰ পৰা আহিছে, ধেমাজিত থাকে পেহী। আৰু এইফালে আমাৰ নতুন বোৱাৰী, আৰু এইফালে বুবুলহঁত পুপুহঁত বহি আছে, প্ৰসাদ খাই আছে। আৰু ভাইটিয়েও মোক দিলে, আমিও এয়া প্ৰসাদ ল'লোঁ। লৈ পিনে আৰু মোৰ কাষত বহিলেহি দেহা মুনু আৰু আই মুনু, দুইজনী বহিলেহি আৰু প্ৰসাদ খাবলৈ। চাবচোন তাই কিমান ধুনীয়াকৈ প্ৰসাদ খাব এতিয়া। খাই আছে। প্ৰসাদ খাই মেলি হোৱাৰ পাছতে আমি ফেমিলি ফটো উঠোঁ বোলো। আৰু এনেকৈ আমি ফটো উঠিলোঁ ধুনীয়াকৈ, সকলোৱে ফটো উঠিলোঁ। ভাইটি, মই, দেহা মুনু, আই মুনু, ধুনু সৰুজনী, তাৰপিছত পেহী, বৌ, আমাৰ সৰু বোৱাৰী, আমি সকলোৱে ফটো উঠিলোঁ একেলগে। প্ৰসাদ খাই মেলি হৈ গ'ল। তাৰ ভাগতে মই আপোনালোকক এটা বস্তু দেখুৱাওঁ বুলি ভাবিছোঁ। আৰু যিভাগ মন্দিৰ ভাগকে মই ভালকৈ আপোনালোকক দেখুৱাই দিওঁ। এয়া হৈছে প্ৰথম যিভাগ মন্দিৰ আমাৰ ইয়াত বনাইছিলে, এয়া হৈছে প্ৰথম ভাগ মন্দিৰ। এই দুজন ডাঙৰ হয় শিৱ মন্দিৰ। আৰু এইফালে আছে সৰু ভাগবোৰ, এয়া হ'ল দ্বিতীয় ভাগ। এনেকৈ 9টাকৈ শিৱলিংগ ইয়াত আছে। আৰু তাকে মই দেখুৱাই দিছোঁ, কিন্তু দেখিবলৈ একেই হয়। আৰু এইবোৰ দেখিছেনে, এইবোৰ কোনো মানুহে বনোৱা নহয়, একো নহয়, এইবোৰ আগৰ দিনৰ হয়। আমি গম নাপাওঁ ইমানকৈ, তথাপিও
যি কি নহওক মই দেখুৱাই গৈছোঁ এটা এটাকৈ। আৰু এইভাগ একেবাৰে লাষ্টত ওলাইছিলে। আৰু এয়া সপোনত দেখা দিয়ে, সপোনত দেখা দিলে কমিটিত যি কমিটি আছে বা গাঁৱৰ ৰাইজ আছে, ৰাইজে আহি লৈ পিনে এয়া খান্দি মেলি তাৰপিছতহে এইভাগ ওলোৱা হয়, এনেকৈ ওলোৱা হয়। তাকে মই গোটেইখিনি দেখুৱাই দিছোঁ চাবচোন। কিন্তু ইমান ডাঙৰ মন্দিৰ আছে ইয়াত, আমাৰ ঘৰৰ একদম কাষতে আছে লাগি, কিন্তু আজিলৈকে এই মন্দিৰভাগ বহুত মানে যেনেকৈ বনাই দিব লাগিছিলে চৰকাৰে, তেনেকৈ বনাই নাই দিয়া। সঁচাকৈ সেইটোৱে বেয়া লাগে। ইমান দূৰৰ দূৰৰ পৰা মানুহবোৰ আহে ভ্ৰমণ কৰিবলৈ, চাবলৈ মেলিবলৈ, তথাপিও মন্দিৰভাগ এনেকৈয়ে পৰি আছে। কিন্তু কি ক'ম, দুখিত কিন্তু দেই আমি। আৰু এয়াই আছিলে, দেখিছেনে কিমান ধুনীয়া, আৰু বহুত ধুনীয়া, ঠাইখিনিও বহুত আহল বহল হয়। এটা এটা মন্দিৰ অকণ আন্তৰে আন্তৰে আছে। কোনোবা এটা আকৃতি যদি গোল হয়, কোনোবা এটা চাৰিকোণীয়া, এনেকুৱা। এইবোৰ কোনো মানুহে বনোৱা নহয়, এইবোৰ ডাঙৰ ডাঙৰ শিল, গোটেই আগৰ দিনৰে হয় এইবোৰ, দেখিছে। আহিব কেতিয়াবা আপোনালোকে, আহি লৈ পিনে চাবহি। আমাৰ এয়া হোজাই ডিষ্ট্ৰিক্টতে আছে ন-নাথ শিৱ মন্দিৰ, অসম বিখ্যাত বুলি আছে, চাৰ্চ কৰিলে পাব। এয়াই আছিলে মন্দিৰভাগ, আৰু কেনেকুৱা লাগিল জনাব। কিন্তু আকৌ মই মন্দিৰলৈ গ'লে কি হয় জানেনে, মই আকৌ সদায় শিৱ মন্দিৰলৈ গ'লে মোৰ ঘটটো যিটো মই পানী ঢালোঁ, সেই ঘটটো মই সদায় পাহৰি থৈ আহোঁ, কিয় নাজানো। আকৌ মই দুনাই গৈ লৈ পিনে লৈ আহোঁ। আৰু অহা ভাৰতে লৈ আহিলোঁ ইয়াত মিঠা পান মামীহঁতৰ কাৰণে। আৰু মিঠা পান লৈ ইয়াত মেলা বজাৰো বহিছিলে, আৰু ইয়াত চাই মেলি লৈ পিনে ঘৰলৈ উভতি আহিলোঁ। আৰু এয়া ভাইটিয়ে মোক থ'বলৈ আহিলে, দেহা মুনু, মই, ভাইটি আৰু পুপু, আমিকেইটা আহি গ'লোঁ। আৰু এয়াই আছিলে শিৱৰাত্ৰিৰ দিনাখন মই কৰা পূজাভাগ আৰু মন্দিৰভাগ দেখুৱালোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' লৈ পিনে লগ পাই আছোঁ আপোনালোকৰ লগত। আজিলৈ ইমানেই, বাই।